বহুত দিন বিয়া খোৱা নাই বে। দাঁত কেইটা কট কটে আছে পুৰা। ডাঙৰ ডাঙৰ ছাগালৰ মাংস যে থাকে না, একদম খাবা মন যায় আছে পুৰা। গজমুৰা কোনখান বিয়াত পুৰা মাংস খুৱাই হা? মাংস খাই পুৰা বোলে। জোক কৰতা হে হা? কাৰ মেছেজ আইছি ঐ? আরে মেছেজ নহয় বে, রিমাইন্ডার টন কয়ে তোক, এলামোর নিচিনা। কার বিয়া থাকে পাহেরি যাও না। মা কসম বিয়ারও এলাম বাজে তোর তার। কেনে খকুয়া দেখুৱে তই, পিছে কার বিয়ার এলাম আইছে কচোন। আরে বেউরার বইনাকর বিয়া দেখো কালি, আজি আংঠি পিন্ধাব আইব। পাহেরিয়ে গেছিল দেখছা না, এলাম নাবাজা আলি গমে নাপালো হয়। যো খাই আহো যো, নেগিলে কিন্তু বেউরাই তামাম বেয়া পাব। আরে মাৰো বুলি সি বেয়া পাৱা নাপাৱা, দিনৰ সাজা খান মতাকে পালি হল আমাৰ না কি ক কালো। ঠিক কৈছা ৰক, খাবা পালি হল মাংসত টুকুৰাকে বল আমি। মাইক ফোন কৰি কিনে এতিয়াই কওঁ। হেল্ল' মাই, আজিৰ পাৰে 2 দিন মই ঘৰত ভাত নাখাওঁ, বিয়া আছে, তামাম মাছ মাংস খাম, তহঁতে দালি ভাত খাই থাক। অ'কে, এতিয়া ৰাখো ফোন, অভাৰ এণ্ড আউট। কালো যো এতিয়া সোনকালে বিয়াৰ ঘৰত। আরে বেউরা ভাই, কালি তোর বইনারের বিয়া, তই তো এখন কাপড়ও পিন্ধিবা পারা হা, এনাকে যে বডিটো দেখাই থাকা। কি হল তাতে, লেংটা হৈ আছো নেকি মই হা? কালিহে বিয়া, কালি পিন্ধিম মই। ই ৰকাত খাওয়া কথা কোৱাই ভুল, বাদ দি। ও বেউরা ভাই, দৰা আজি কেতিয়া আহিব আংঠি পিন্ধাবা? আমি লাগি দিম দে খাওয়া লোৱা, তই চিন্তা নকৰবি। তহঁতে লাগি নিদিলে হ'ব নেকি? আৰে বিলোৱা মানুহক খুওৱা তহঁতৰে তো দায়িত্ব। আৰু নিজেও খাবি এই 2 দিন আমাৰ এতে। আৰে মাছ মাংস পুৰা ভৰ্তি কৰি আনিছো। ৰহ মই আহি আছো, তহঁতে থাকচোন। কালো অলপ চৌদা আৰু খাৰ আনিবা লাগিছিল নেকি? কিয়া ঐ, কিয়া বাচনো ধুবি নেকি? হেই ফিটি উঠা, একো নুবুজা। আরে ভাই চৌদা আৰু খাৰে দি পেটটো অলপ চাফা করলে অলপ বেছিকে খাবা পারলু হয়। হয় কিন্তু কথাটো পিছে তই এনে কোৱা নাই। ঐ পিয়াচিনী, আরে এইখনে মোর শহুৰৰ ঘৰ, বুঝছা না? এইখনে মোর শহুৰৰ ঘৰ। এতিয়ালৈকে দেখো আপুনি বিয়ায়ে হোৱা নাই, ক'ত বা শহুৰৰ ঘৰ হ'ল আপোনাৰ? হোৱাত কালি বিয়া, আজি ৰিং চেৰেমনি, গতিকে অলৰেডি শহুৰৰ ঘৰে হ'ল না। আরে ফিনি দেখো আহি কিনে অকলে অকলে কথা পাতি আছে দুটাই, আমাক দেখি চাৱাই নাই একবাৰো। পিছে লগত যোননো কোন হেতো শুকুনা খাৱা? আরে ৰকো দেখো, ই মোৰ লগত যে আহিছে, ই মোৰ মেনেজাৰ হয়, মোৰ চব বিজনেছ ইয়ে চাই। পিছে ভিনি আপোনাৰ কি কি বিজনেছ আছেনো? আরে ৰকো মোৰ বহুত বিজনেছ আছে, 3টা গাড়ীৰ ডিলাৰ আছে, আৰু নতুনকে বাদামৰ বিজনেছ কৰিছো, বহুত জাগাত বাদামৰ খেতি কৰিছো। আজি বাদামৰ বেপাৰীৰ লগত লৈ আহিছো, চবকে বাদাম খুৱাম আজি। পিছে কইনা ক'ত সোমাই আছে মোৰ কইনা? ঐ তোৰ পুৱাৰ পাৰে মেকআপ কৰা হোৱা নাই হা? বান্দৰ হান মুখখান কিমান ঘূৰি থাকা আৰু? আরে মামি আৰু বহুত টাইম আছে। আরে মই রিল বনাব লাগিব, এতিয়া ষ্টেটাস লগাব লাগিব, বহুত কাম আছে আৰু। বেটি গছমুৰি, এই রিল চিল বনাতকে যদি 2খানমান পিঠা বনাবা শিকলি হয় না, গিৰিয়েৰৰ ঘৰত কামত আহিল হয়। গিৰিয়েৰক চাও, মোৰ বাছা তোৰ এই মাখা একো চখ নাই, তোৰহে কি এই মাখা ভূত জন্মিল, রিল কৰে, ষ্টেটাস দিয়ে, বেটি গছমুৰি। ঐ মাই, সেইকাৰণেতো মোৰ মন নাই সেইডালৰ লগত বিয়া হবা। আজিকালি সোশ্যাল মিডিয়াত পপুলাৰ হোৱা মানুহ লাগে, যোনে সোনকালে ভাইৰাল হৈ যায়। সি সৰি পৰা কেৱল পইচা কামাবাহে জানছে, তাত বাদে আৰু কি জানছে? ফিনি বাদাম ক'ত আছে পিছে? আৰে আমি বাদাম খাবা ৰখি আছো, দিয়ক না পিছে বাদাম অলপ। আরে দি আছো ৰকো, ধৈৰ্য ধৰ। আরে মই লগত বাদাম নহয়, বাদামৰ বেপাৰীকো লৈ আহিছো। আৰে মোৰ বেপাৰী না, মোৰ বাদাম তামাম পপুলাৰ কৰি দিছি, ৰখ তাক মাতি আছো। ঐ হৰকান্ত চাও, এইফালে আহ, বাদাম লৈ আহ। আহিলো দিয়ক, পিছে কওকচোন মালিক কিয় মাতিলে? আরে তই মোৰ বাদাম বিকি যিমান পপুলাৰ হৈছি না, তই চেম হেনাকে গান গাই কিনে এতে বাদাম বিক, মানুহটো ল'বয়ে, চালা কইনায়ো ৰুমৰ পৰা বাহিৰ হৈ আহিব। ওকে মালিক, মই এতিয়াই গাই আছো। বাদাম বাদাম দাদা বাদাম বাদাম, আমার সঙ্গে থাকলে সদায় খাবা পারবি কাঁচা বাদাম। কাঁচা বাদাম দাদা কাঁচা বাদাম, কাঁচা বাদাম। आ गया, देखो देखो वो आ गया। काय आईसी आई गजमुरी?
আরে সোশ্যাল মিডিয়াত ভাইৰেল হোৱা মোৰ সপোনৰ ৰাজকুমাৰ বাদাম বেপাৰী আ গেয়া মই এতিয়া তাক লগ ধৰিব যাওঁ এই মান্নাত মৰেতি ঐ তই ভাল কাপোৰ একযোৰ পিন্ধি নাযাকিয়া এই কালি তোৰ বিয়া কি খেনত যে তোক মই জন্ম দিছিলো ক'ত আছে বাদাম বাদাম ক'ত আছে আৰে বাদাম বিকা মানুহজন ক'ত মই কৈছিলো নে আৰে আৰে মোৰ বাদাম বেপাৰীৰ গান শুনি কুইনা বাহিৰত ওলাই আহিবই লাগব আৰে মোৰ বাদামৰ লেবেলে বেলেগ নে কি কোৱা জানমণি যা ঐ ঠেকুৰা কথা কবা আহিছা তোৰ বাদামৰ লেবেল বোলে তোৰ বাদামৰ একো লেবেল নাই বিকা মানুহৰ লেবেল তই কেৱল পইচা ইনকাম কৰিব জানছা তাৰ বাদে কি জানা হা আৰে পপুলাৰ কেনেকে হয় না এই বাদাম বেপাৰীৰ পৰা শিক চাও চাই ৰ কটাই মাখা ও বাদাম বেপাৰী মোৰ সপোনৰ ৰাজকুমাৰ মোৰ লগত বিয়া হবি না আরে মন তো আছে মোর কিন্তু মালিক বাদ দিয়াই মালিক চালিক তই ইমান পপুলার আমি মিলি দুও রিল বনাম দুও আৰু পপুলার হম যো ইয়াৰ পাৰে ইয়াৰ বাদাম এতে থৈ কিনে যো ঘণ্টা মই গাড়ীৰ ডিলাৰৰ মালিক বাদামৰ খেতিৰ মালিক আৰু মোক তিৰি মোৰ বাদাম বিক্ৰী কৰা বেপাৰীৰ লগত পলে গেছি উঠাই নেৰু মই কাকো জেলত ভৰাম মই দুয়োটাকে মেনেজাৰ এছপিক ফোন লগাও আৰু লাউড স্পিকাৰত দি বাদাম বাদাম দাদা বাদাম বাদাম কাঁচা বাদাম এই এছপিও বাদাম বেপাৰীৰ ফেন হ'ল মোক আৰু মুৰাটো হেল্প কৰিব ও বাবা ও ৰখচোন একবাৰ কি ৰখিব লাগে আৰু এতে চব দেখো শেষেই হৈ গ'ল ও নহয় মানে যাৱাৰ আগত এক পোৱা কেঁচা বাদাম দি যাব পাৰিলে হয় এতে মই জীয়াকে চব ইজ্জাত খাই শেষ কৰিলা আৰু মায়াকক এক পোৱা কেঁচা বাদাম লাগে কি মুৰা ফেমিলি বে ঐ পিয়াচিনি মেনেজাৰ যো ইয়াৰ পেৰে খুৰী যি হ'ল হ'ল আৰু দুখ নকৰিব পিছে ভাত কি কৰিব এতিয়া আমিয়ে খাই লওক বলক আৰু গোটেইবিলাকে বংশা চেদহাত মোৰ ৰাতি পলে গেছি আৰু এহেঁতৰ ভাত খাৱাতহে চিন্তা কাকো ভাত নোখোৱাও লাগা হলি কুকুৰক খুৱাম চব ভাত কালু চব আশাত পানী ঢালি দিলা বে এই বাদাম বেপাৰীডালে অ মাই ভাত আছে না একো নাই দে একো নহয় দখৰা মাংস নাখাওঁ দে হ'ব দে মূলা আৰু লাও চব্জি দিয়ে খাম আপি পলে গেলে মাই আৰু লগতে আমাৰ মাংস খোৱা সপোনো লৈ গেল বেটি গজমুৰি আপি